গুড মৰ্ণিং সকলোকে মোৰ ইউটিউব চেনেল ৱেলকাম জনাইছোঁ। আৰু এয়া ৰাতিপুৱা মনৰ কি হৈছে দেখিছেনে বাৰু? কি কৰি আছে ৰাতিপুৱাই উঠিবলৈ কৈছোঁ, এই কাপোৰৰ মাজত সোমাই কাচুৱাটোৰ নিচিনা হৈ আছে। শুনো কথা কাচুৱা বনি আছে, কাচুৱা আমাৰ মনো কাচুৱা বনি আছে ৰাতিপুৱাই উঠা। আৰু স্কুল যাবা নে আজি? চাইকেলতে যাব মন গৈছে। উঠা। কি উঠি ব্ৰাছ কৰি আছে আৰু স্কুল যাবলৈ কৰা জলদি কৰা। কেলে হা এই নগ'লে হ'ব নেকি? এয়া বন্ধাকবি হৈছেগৈ আৰু অকণমান ধৰিছে। তাৰপৰা এইখিনি অকণমান ধুনীয়া হৈছেগৈ আৰু বকলি এয়া ফুলকবি দুটামান খালোঁগৈ নি পেলাই। আৰু এইফালে সেইখিনি অকণমান ডাঙৰ হৈছেগৈ। আৰু এইজোপা আমাৰ ছমহীয়া লাই একদম কিমান ডাঙৰ হৈছে দেখিছেনে? আৰু এইবোৰ একদম লাইশাক ফুলিলেই ফুলবোৰ দেখিছেনে কিমান ধুনীয়া ফুলিছে, ইমান ধুনীয়া লাগিছে নহয়। আৰু এইফালে কি কৰিছে বাৰু? কি কৰিছে এইবোৰ মুনু? আৰু স্কুল নোযোৱা নি? আৰু এইফালে নিকিয়ে কি হ'ল? তুমি কেতিয়া আহিলা? হে এয়া আমাৰ নিকিয়ে আৰ্ট স্কুল ওলাইছে দেই। এয়া মাহীয়েকে ৰেডি কৰি আছে, মাহীয়েকে আৰ্ট স্কুল যাবলৈ ৰেডি কৰি আছে। এয়া আমাৰ মুনুৱে ওলাইছে। আৰু আজি দেওবাৰ বুলি অকণমান ভিডিঅ' এটা বনাওঁ বুলি ভাবিলোঁ, মানে এইকেইদিন ভিডিঅ' ভালকৈ বনোৱা নাই ভালমান দিন হ'ল। তাৰপিছত আজি দেওবাৰ বুলি অলপমান আৰু মানে কি মুনুক আৰ্ট স্কুলৰ পৰা আনিলোঁ, আনি কৰি আকৌ মই এতিয়া কিবা এটা খাই কৰি চাহ তাহ খাই কৰি আৰু এতিয়া মই যাওঁ মানে এজনী পূৰা একদম ষ্টাইল মাৰি আছে, চুলিত একদম হেনা চেনা কৰি আছে। এগৰাকী কালি পৰহি আহিলে হ'ল আৰু অহা এতিয়া 2-3 দিনমান। তাৰপিছত আমাৰ মুনু আইতা ঘৰৰ গাখীৰ লৈ আহাগৈ যোৱা। আমাৰ মুনু একদম আজিকালি পূৰা চাইকেল চলাব পৰা হ'ল নহয়। দেখিলে খাওঁ লাগিছিল ন। আৰু আমাৰ বনাইছে টুটুমণিয়ে, ধুনীয়া বনাইছনে? হে গাহৰি বনাই আছে আৰু মই এইফালে ৰুটি বনাইছোঁ। এয়া ৰুটি খচি থৈছোঁ আৰু এইফালে ৰুটি বনাই আছোঁ। আহিছে পূৰা ধনিয়া ৰুই আছে। নিকি খাবলৈ কেনেকুৱা হৈছে? মুনু কেনেকুৱা হৈছে খাবলৈ? মজা হৈছে। আৰু কেনেকুৱা পাইছে খাবলৈ? টেষ্টি হৈছে। অঁ কেনে ভালে হৈছে আৰু মুনু ৱা টপককৈ ছিঙি খাই পেলালি যে। চাওক ষ্ট্ৰবেৰীটো টপককৈ ছিঙিলে আৰু কেনেকুৱা চাওক। ভণ্টি অকণমান দি দিয়া, অকণমান দি দিয়া আকৌ ভণ্টি। চাওক কেনেকুৱা অলপ দি দিয়া। চাওক মুনু পেট বেয়া হ'ব দিয়া আকৌ ভণ্টিকো অকণমান দিয়া আকৌ, অকলে নাখায় নহয়। কৈছে আকৌ কেনেকৈ খাইছে মুনু। এটা কাম কৰা, এডোখৰ পাৰ্টটো খাই দিয়া। চাওঁ কেনেকুৱানো খাবলৈ টেষ্টি হয়। সেইকাৰণে